সকলোকে নমস্কাৰ জনাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই। আজি আকৌ নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰিম বুলি আহিছোঁ। আমাৰ কালি পুখুৰীত মাছ ধৰিছিলে, তাকে মাছ জীয়াই থৈছোঁ। আজি আকৌ মাছৰ জোল বনাম বুলি ভাবিছোঁ। সকলোৱে চাবচোন দেই। ল'ৰা স্কুললৈ গ'ল, দেউতাকো অফিচলৈ গ'ল। খুৱাই বুৱাই পঠালোঁ। আকৌ এতিয়া আমাৰ কাৰণে আকৌ অকণ বনাবলৈ আছে। মই এতিয়া বনাই লওঁ। এতিয়া মাছকেইটা বাছি লওঁ। ব'লকচোন আপোনালোকক দেখাম মাছকেইটা। মাছ জীয়াই থৈ দিছোঁ। এইফালে এয়া ইয়াতে শ'ল মাছ জীয়াই থোৱা আছে। আন্ধাৰ কাৰণে নাই দেখা। এফালে এয়া গৰৈ মাছ ওলাই গ'ল এটা। এইটো শ'ল পোৱালি। এতিয়া মাগুৰ পোৱালি এটা উলিয়াই লওঁ। এই দুটা শ'ল আৰু মাগুৰ, এইকেইটা মই বাছি লওঁ। এয়া মাছখিনি বাছি আনিলোঁ। এতিয়া বনাম। মাছ ফ্ৰাই কৰি আছোঁ। এইফালে কুকাৰত ভাত দি থোৱা আছে। মাছ খাই আহি থাকোঁ। মই বাৰীৰ পৰা পালেং শাক কেইডালমান ছিঙি বৰ বেছিকৈ পালেং শাক নায়েই। এইফালে এয়া পিঁয়াজ, আলু খান্দিব পৰা হৈছে আৰু। পালেং শাক আৰু মাছৰ জোল। মোৰ এতিয়া কাপোৰ কেইটামান আছে, মই মেচিনত দি লওঁ কাপোৰকেইটা মেচিনত দি লওঁ। এতিয়া কাপোৰ হৈ থাকক। কাপোৰকেইটা এতিয়া হৈ থাকক। বিহু এদায় হোৱাৰ পাছত নাৰিকল লাডু বনাইছোঁ। নাৰিকলখিনি ভাজি আছোঁ। এতিয়া আকৌ নাৰিকল লাডু বনাম বুলি নাৰিকল লাডু ভাজি আছোঁ। নাৰিকলখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ। এফালে নাৰিকলখিনি ভাজি হৈছে আৰু চেনি দি দিলোঁ ইয়াতে। এতিয়া লাডু বনাম। তাৰপিছত আকৌ গাঁৱতে বিয়া এখন আছে, বিয়ালৈ যাবলৈ ওলাইছোঁ। আপোনালোকক বিয়াখন লগ পাই আছোঁ বোলো। লাডু বনাই হৈ গ'ল নাৰিকলৰ। বিয়াৰ পৰা আহিলোঁ। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। অহাকালিলৈ নতুন এটা ভিডিঅ'লৈ আকৌ লগ পাম। আজিলৈ